ওই বাইকখন পেছ ওলাই গ'ল এই মনে মনে ক মনে 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 বাইকখন পেছ ওলালে বুলি তই জান মই জানো অ'। বাইকখনেতো নাজানে ঠিকে তোৰ বাইকখনতো নাজানো বৈ শুনাচোন মই পৰহিলৈ হোষ্টেল যাম হয় নেকি তই শুনা না মোৰ লগত আজি মুভি চাব যাব লাগিব তুমি সেইকাৰণে বয়ফ্ৰেণ্ড আছে কি কৰিছা তুমি ভিডিঅ' কৰিছোঁ কিন্তু কিয় তুমি মোৰ লগত মুভি চাব নগ'লে এইটো ভিডিঅ'টো তোমালোকৰ পাপাক দেখুৱাই দিম ব'লা ব'লা ঠিক আছে ক'ত যোৱা কোন তুমি जोर का झटका है जोरों से लगा কালি মোক কাজজনীয়ে নাম্বাৰটো খুজিছিলে গম পাৱ নে একদম মই বেয়া ফুটিত নাম্বাৰটো দি দিলো ৰাতি ক'লে যে ৰাতিপুৱা মই তোমাক মেছেজ কৰিম মই গম পাওঁ নে কেলা ৰাতিটো নুখুলো ৰাতিপুৱা একদম শুই উঠিছো আৰু মেছেজটো খুলিছো কেলা হেপী ব্ৰাদাৰ্ছ ডে মোকো এজনে মেছেজ কৰিছে ঐ মিন্দুলা কি হিচাপ গৈছ পইচা অলপ ইনভেষ্ট কৰিলো কেনেকে ওলাই চিন্তা কৰি আছো ক'ত ইনভেষ্ট কৰিলি মেট্ৰিক পৰীক্ষাৰ শুভেচ্ছা যাচোতে নৰেশৰ জীয়েকক 8ডাল কলম দিছো 8ডাল চকলেট দিছো পাত্তাই নিদিয়ে তাকে পইচা এতিয়া কেনেকে উচুল কৰিম বুলি ভাবিছে ৰিজাল্ট দিবলৈ দে ৰিজাল্ট দিয়া 2 মিনিটৰ পিছত গৈ ঘৰে ঘৰে চাহ খাই ভাত খাই চব উচুল এই লকডাউন খুলিব নহয় কেতিয়াকে এই 2021ৰ 1 জানুৱাৰী তাৰিখ তোক দে লাইক কৰিছে দে ভাই পৃথিৱীত জন্ম হোৱা আটাইতকৈ ডাঙৰ মূৰ্খটোৰ নাম কি বাৰু কচোন নেজানো তই ক কংস আকৌ কেলা সি কৃষ্ণ জন্ম হ'ব বুলি জানিও বসুদেৱ আৰু দৈৱকীক একেলগে ৰাখিছিল সভ্যটো এইটো দাদা আপুনি টিকটক কৰি নিব কৰো মই চাওঁ কিন্তু ভাল নালাগে চেলফি লওক জবৰদস্তি মোৰ মালটো য'তে যায় লগত যায় স্কুললৈ যাব লগত যাব মাৰ্কেটলৈ যাব লগত যাব টিউচনলৈ গ'লেও লগত যায় কোন হয় মালটো ভায়েক ভাই তই আজি মন মাৰি আছ যে মোৰ আজি বহুত দুখ কিয় নিজৰ বুলিবলে বাছ এডালে আছিল আজি সেইডালো মায়ে মূৰত ৰং ঘঁহিবলৈ লৈ ল'লে যি দেখিছো কেছটো বৰ জটিল যেনহে লাগিছে হে কিনো হৈছে ছাৰ মোৰ কেছটোৰ বিষয়ে তোমাক ক'ব পাৰিলোহেঁতেন বুজিছা যিদিনাখনি মানে ক্লাছ আৰম্ভ হৈছিলে এইটো চেপ্টাৰৰ সেইদিনা মানে মই চিনেমা চাবলৈ গুচি গৈছিলোঁ কি বা পঢ়ুৱালে আঁতৰ না কেলা চাইড দে কি হলো তোৰ কেলা দেখা নাই নেকি ফেচবুক চলাই আছো আপুনি যে হেলমেটৰ ওপৰত সজুৱাইছা অ'ৰা ভাইটি তোমাৰ পুকৰত সজালে তুমি পেন খুলি সজোৱাবা নেকি লোৱা তই যে ফুটা চটিটো লৈ ঘূৰি ফুৰিছ তেতিয়াহে গম পাম বৰষুণ দিছে বুলি মই এনেকুৱা এজনী ছোৱালীক বিয়া পাতিম যিজনী ছোৱালী চুলিখিনি ঘন হ'ব লাগিব আৰু চুলি দীঘল হ'ব লাগিব কাৰণ মই যদি পাছত চাকৰি নকৰোঁ ন তেতিয়া তাই হৰা চুলি বিকেটো খাব পাৰিম কি হ'ল কান্দি আছ যে কালি মোৰ মাইকী মানুহজনী মৰি থাকিলে বে হ'ব দুখ নকৰিবি হ'ব মৰাৰ আগত তোৰ মাইকীজনে কিবা তোক কৈছিল নেকি কৈছিল বে মোক বোলে কুকুৰ মোৰ ডিঙিটো এৰি দে ভাই সাগৰ মহাসাগৰৰ বিষয়ে চব কথাই জানো মই কচোন আটাইতকৈ সৰু সাগৰখন কি শিৱসাগৰ বাপেৰৰ মূৰটো কেলা
হ'ল মাও সহু মা এজনী কি হ'ল আকৌ কি হ'ল গোবৰ পেলাব নোৱাৰো সেইটো কথা ভাতৰ লগত সানি খুৱাম নে গোবৰ পেলাবাগে পেলাম যোৱা খাব পাৰিম কিবা দন্দুৰি বোৱাৰী দেই এজনী দাদা আমাৰ ল'ৰাটো পঢ়াত কেনেকুৱা বহুত বেয়া বহুত বেয়া আখৰত আখৰটো একেবাৰে তেতিয়াহ'লে ডাক্তৰ কৰিব পাৰিব বৰ ধুনীয়া বনাইছো এবাতি দিব কেলে আজি বৃহস্পতিবাৰ তুমি নোখোৱা নহয় বৃহস্পতিবাৰ নি আজিকালি খাওঁ